আছোঁ বাৰু আজি একো নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু কালি আমি জোৰোণত গৈছিলোঁ যে আজি দৰাবৰণ আছে তো এতিয়া আমি আজি দৰাবৰণত যাম আৰু সকলোকে দেখাম বাৰু এইটোৱেই আৰু বৌয়ে আজি মোক মেহেন্দি লগাই দিছিলে এয়া মেহেন্দি লগাইছোঁ আজি দিনতে লগালোঁ তো বলক আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ হেল্ল' গাইজ আমি এতিয়া মেহেন্দি ল'ম মেহেন্দি বৌয়ে মেহেন্দি লগাই দিব এতিয়া তাকে এতিয়া ল'ব ওলাইছোঁ দেখাম বাৰু আপোনালোকক মেহেন্দি লগাই থকা বৌয়ে মেহেন্দি লগাই দি আছে মোক আগৰ যিখিনি ক্লিপ আছিলে সেইখিনি দিনৰে আছিলে তো মেহেন্দি লগালোঁ এতিয়া আমি দৰাবৰত যাম আৰু আগৰ ভিডিঅ'টো যেনেকৈ মৰম দিছে আগলৈ মৰম দি থাকিব আৰু সকলোৱে ছাপোৰ্ট কৰি যাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব হেল্ল' গাইজ আমি ওলাই মেলি ৰেডি এতিয়া আমি দৰাবৰত যাম পাপাও আহিছে কিয় যাব আমাৰ এওঁ ৰেডি হৈ আছে আমি এতিয়া ৰখি আছোঁ ওলাই মেলি যাবৰ কাৰণে সেই আৰু কেনেকুৱা লাগিছে দে কেনেকুৱা লাগিছে ক'ব আৰু এতিয়া কইনা ঘৰৰ মানুহক দৰা ঘৰৰ মানুহে সুধি আছে যে কিয় আহিছে ক'ৰ পৰা আহিছে এনেকুৱা ধেমালিবিলাক চলি থাকে আৰু দৰাবৰণত ধেমালি কৰা যায় কিছু আৰু এতিয়া কিছু সময় পিছত মানে নকলি দৰা এটা যিটো দৰা মানে সখীয়ে হয় সেইটো ওলাই আহিব সেইখিনিয়ে দেখাইছোঁ আৰু ইয়াতে সৰু সৰু ক্লিপছ কিছুমান ৰাখি থৈছোঁ আৰু এতিয়া নকলি দৰা আহি গ'ল কিন্তু আচলি দৰা অহালৈকে আমি চাহ খাবই গ'লোঁ আৰু চাহ খাব মাতি লৈ গ'ল আমাক তো আচলি দৰা কি নিয়ম নীতি কৰিলে সেইবিলাক মোৰ দেখুৱাই নহ'ল কাৰণ আমাকতো মাতি লৈ গ'ল আৰু তাৰপিছত আৰু ভিডিঅ' বনাই থকা নহ'লে আৰু আগৰ ক্লিপকেইটাত দেখিলেই যে আমি পণ্ডিতৰ ঘৰ গৈ পালোঁ মানে দৰাবৰত গৈ পালোঁ তাৰপিছত দৰা বৰিব আহিলে কইনা ঘৰৰ মানুহে এইখিনিয়ে দেখাইছোঁ আৰু মানে তাতে বেছি কথা পাতি থকা নাই আৰু ডাইৰেক্ট এনেকৈ ভইচ অভাৰ দি দিলোঁ তাৰ কাৰণে বেয়া নাপাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আজি হৈছে নেক্সট ডে মানে বিয়াৰ দিন আৰু এতিয়া মই গৈ আছোঁ মানে এওঁ মোক থ'ব গৈ আছে ভণ্টিহঁতৰ ঘৰত বিয়াৰ ঘৰত আৰু তাতে গৈ পালোঁ গৈ পাই বিয়াঘৰ আহি পোৱাৰ লগে লগে পানী তুলিব দিলে পানী তুলিব আমি ব্ৰহ্মপুত্ৰত গৈছিলোঁ তাতে ধুনীয়াকৈ পানী তুলিলোঁ সেইটোৱে দেখাইছোঁ আৰু এইখিনি ইফালে হাই মন্দিৰটো যে আছে হাই মন্দিৰটো যে আছে মন্দিৰটো দিছে
পানী তুলি অহাৰ পিছত আৰু ভিডিঅ' বনাই থকা নহ'ল, ডাইৰেক্ট আমি ভাত পানী খাই পিনে ঘৰত আহি গ'লোঁ। ঘৰত আহি আকৌ গধূলি গোটেইবিলাক গ'লোঁ বিয়াত। মা তাতেই আছিলে বাৰু, মা আৰু দেউতা সিহঁতৰ ঘৰতে আছিলে, আমি আৰু গোটেইবিলাক গ'লোঁ। তাৰপিছত এনেকৈ আৰু কেইখনমান ফটো ইয়াতে লগাই দিলোঁ, যিহেতু আৰু ভিডিঅ' কৰি থকা নহ'ল মানে, সেইকাৰণে এনেকৈ ভিডিঅ'তে মানে ফটোবিলাক দি দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়েচোন, তাকেই বিচাৰোঁ। তেতিয়াহ'লে আহিছোঁ আজি।